তো আহি গ'লো মই ফোন ফিক্সাৰৰ মোবাইল ৰিপেয়াৰিং ব্ৰাঞ্চ আৰু সন্মুখতে মোৰ পিছপিনে লাগি আছে আসাম গ্ৰামীণ বিকাশ বেংক। এয়া আছিলে আমাৰ মাজত ফোন ফিক্সাৰৰ ৰিপেয়াৰিং ব্ৰাঞ্চ, য'ত নেকি মই আজি আহিছোঁ আৰু আপোনালোকে সকলোবোৰ ইকুইপমেণ্টছ একদম যি লাগে মোবাইল ৰিপেয়াৰিঙৰ সময়ত গোটেইখিনি আপোনালোকে এই মোবাইল ৰিপেয়াৰিং চেণ্টাৰটোত, যোনটো ফোন ফিক্সাৰ বুলি ৰিপেয়াৰিং চেণ্টাৰটোৰ নাম হয়, তাত আপোনালোকে পাই যাব। আপোনালোকে পাই যাব ইয়াতে SMD একদম হ'লচেল ৰেটত পাই যাব। SMDয়ে কি কৰে, চাৰ্কেটৰ ভিতৰত যদি সৰু কিছুমান ক্ষুদ্ৰ বস্তু যদি বেয়া হয়, সেইটো হিট দি কেনে উঠাই মানে আপোনালোকে উঠাব পাৰে। এই যে এয়া হৈছে SMD, যোনটোৰে হিট দিয়ে। তো এয়া আছিলে SMD আৰু এয়া হৈছে আমাৰ গোটেই ফোন ফিক্সাৰৰ গোটেইখিনি ইকুইপমেণ্ট, য'ত নেকি আপোনালোকে লগতে পাব ট্ৰেইনিঙৰ সময়তো পায়। ইয়াতে ফোন ফিক্সাৰত যেতিয়া আপোনালোকে ট্ৰেইনিং কৰিব, তেতিয়া এনেকুৱা আপোনালোকে এইবোৰ গোটেই লেন্স হয়, জুমিং লেন্স হয়, এইবোৰ জুমিং লেন্সেৰে আপোনালোকে গোটেই চাৰ্কেটখন চাব পাৰে। এইবিলাক গোটেই লেন্স, আৰু এইখন হৈছে ৰিপেয়াৰিং ব্ৰাঞ্চ। আৰু ইয়াত আপোনালোকে আহি কেনে আইফোনৰ বা এণ্ড্ৰইডৰ যিমান ধৰণৰ প্ৰব্লেম নহওক, গোটেইখিনি আপোনালোকক ইয়াত ৰিপেয়াৰিং কৰা হ'ব। এতিয়া মই আৰু লগতে ক'ব বিচাৰোঁ ডিছপ্লে কাটিং। তো ডিছপ্লে কাটিং মানে কি, যেতিয়া আপোনালোকৰ মোবাইলটো ভাঙি যায় কিন্তু ভিতৰৰ মানে পিকচাৰবোৰ দেখা পায়, লাইন লাইন নাহে, তো ওপৰত এখন গ্লাছ থাকে, অৰিজিনেল যোনখন ডিছপ্লে তাতে এখন গ্লাছ থাকে। এইটোত কি হয়, ডিছপ্লেটো বহাই কেনে এইটোত ডিছপ্লেখন কাটিং হয়। ডিছপ্লেখন কাটিং হোৱাৰ পাছত যোনখন গ্লাছ থাকে, সেই গ্লাছখন এই মেচিনত মোবাইলৰ লগত সোমাই দি কেনে আপোনালোকৰ ডিছপ্লেখন পূৰা একদম ফুল্লি মোবাইলত ছেট কৰি দিব। তো এয়া আছিলে ডিছপ্লে কাটিং মেচিন। এণ্ড এইটো হৈছে আপোনালোক য'ত নেকি মোবাইলত গোটেই ডিছপ্লেখন লগাই কেনে ইয়াৰ ভিতৰত সোমাই দি গোটেই মোবাইলটো ৰেডি কৰি আপোনালোকক দিয়া হ'ব। এইটোৰ ওপৰত ট্ৰেইনিং দিয়া হয় এই চেণ্টাৰখন। এই মেচিনটোত মানে মেচিনটোৰে সেই গ্লাছখন আপোনালোকে চেঞ্জ কৰিব পাৰে, সেইটোকে কয় ডিছপ্লে কাটিং।